অসমীয়া আমি অসমৰ সন্তান সেয়েহে মাজে মাজে গাওঁ ঐ অসমী কি যে তুমি লাৱনী তোমাৰ মান মৰমিলা তোমাৰ মান মৰমিলা অসমী কি যে তুমি লাৱনী আমি অসমৰ সন্তান অসমৰ জাতীয় বাদ্য হ'ল ঢোল গতিকে ঢোলটো বজাইছোঁ অসমত অসমীয়া সমাজত গতিকে সেই অসমীয়া আইতকৈ মৰমী কোন হ'ব পাৰে বাৰু নহয়নে বাৰু নিজৰ আইজনী তাৰপিছত অসমী সেই অসমীয়া আইজনী দুইজনী আমাৰ আই জন্মদাতী আইগৰাকীও আমাৰ আই আৰু পিছত আমি যিখন ৰাজ্যত বসবাস কৰিছোঁ যিখন ৰাজ্য আমাৰ আত্মপৰিচয় সেইখন হ'ল অসম অসমান হ'লেও অসম মানে অসমান তথাপিতো আমাৰ নিজৰ জন্মভূমি সেইকাৰণে মই মাজে মাজে গাওঁ ঐ অসমী কি যে তুমি লাৱনী তোমাৰ মান মৰমিলা তোমাৰ মান মৰমিলা কিন্তু কি হৈছে আজি ঐ গান আন্ধাৰে আমাক বেৰি ধৰে 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 দয়া কৰা পোহৰ দিলা দয়া কৰা পোহৰ দিলা দেশৰ অজ্ঞানতা সমাজৰ অজ্ঞানতা আমি পাঁচজনে বিসৰ্জন দিব নোৱাৰোঁ সমাজৰ অজ্ঞানতা বিসৰ্জন দিব লাগিব অসমীয়া সমাজে অসমীয়া ৰাইজে কেনেধৰণে সকলো লাগি জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি আজি এই বিশ্বনাথ চাৰিআলিৰ এখন আদৰ্শ গাঁও হ'ল গড়েহাগি গড়েহাগি গাঁওখন হ'ল এখন আদৰ্শ গাঁও বিশ্বনাথ চাৰিআলি বহুত শিক্ষিত মানুহ ইয়াত আছে আৰু সেই গাঁওখনত মই ঢোল বজাই নিজকে গৌৰৱ বোধ কৰিছোঁ মই যোৰহাট জিলাৰ তিতাবৰৰ সন্তান যি সময়ত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিলে তেওঁ 15 বছৰ তিতাবৰ সমষ্টিৰ পৰা শাসনৰ বাগজৰিধাৰ লৈ তেওঁ আমাৰ মাজৰ পৰা গ'লগৈ কিন্তু সেই মই তিতাবৰৰ সন্তান গতিকে আজি গড়েহাগিত মই জানো যে বহুত ইয়াত শিক্ষিত মানুহ আছে আৰু সেই গাঁওখনলৈ আদৰ্শ গাঁওখনলৈ আহি মই ঢোল পৰিৱেশন কৰি নিজকে ধন্য মানিছোঁ আজি এই গড়েহাগি গাঁৱৰ নিবাসী জিতুৰ আৰু ৰাণীৰ এই যুগ্ম জীৱনৰ অভ্যৰ্থনা অনুষ্ঠানটো মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ কিয় বাৰু অভিহিত কৰিছোঁ জানানে মই যে ঢোলটো বজাইছোঁ উঠি অহা দুই এজন প্ৰজন্মই দেখিছে আৰু একদম ঠিক দুবছৰীয়া আহাৰ হৈছে ইয়াতে কণমানিয়ে নাচি আছে মোৰ মুখলৈ চাইছে সি অকণমান তাল মিলাইছে সি নাচিছে আৰু উঠি অহা প্ৰজন্মই আমাৰ অনুষ্ঠানটো চাইছে সেই উঠি অহা প্ৰজন্মই দেশৰ ভৱিষ্যত কোনোবা ৰাষ্ট্ৰপতি হ'ব কোনোবা প্ৰধানমন্ত্ৰী হ'ব কোনোবা মুখ্যমন্ত্ৰী হ'ব সেই প্ৰজন্মৰ ভিতৰতে নহয়নে বাৰু আৰু তেওঁলোকে মনত পৰিব যে এখন বিয়া জিতুৰ শইকীয়া নামৰ এজন ব্যক্তিৰ এখন বিয়াত সৰুতে এটা অনুষ্ঠান দেখিছিলোঁ ঢোলৰ অনুষ্ঠান সেই অনুষ্ঠানটো ক'ত হেৰাই গ'ল এনেধৰণে কোনোবা এজনে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব নহয়নে বাৰু সেইকাৰণে মই এই অনুষ্ঠানটো জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ আৰু এটাতকৈ ডাঙৰ কথা আজি এই অনুষ্ঠানটোত মই আপোনালোকে জানি সুখী হ'ব এজন গায়কে গীত গাই কেইবালাখো মানুহ থাকে নহয়নে বাৰু এটা ফাংচনত কিন্তু মই এটা পুণ্য অনুষ্ঠানত ঢোল বজাইছোঁ কেনেকৈ পুণ্য গম পাইছেনে দুখন হিয়াৰ মিলন হৈছে দুখন ঘৰৰ মিতিৰ হৈছে আৰু সেই মিলনৰ ফলতে প্ৰজন্ম সৃষ্টি হৈছে আৰু সেই প্ৰজন্মই হ'ল দেশৰ ভৱিষ্যত গতিকে দেশৰ ভৱিষ্যত সৃষ্টি হোৱা এটা অনুষ্ঠানত মই ঢোল বজাইছোঁ মহেন্দ্ৰ চুতীয়াই গতিকে মই নিজকে ধন্য মানিছোঁ মই যে বিয়াঘৰত ঢোল বজাওঁ সেই বিয়াবিলাক কি এটা পুণ্য অনুষ্ঠান সেই বিয়াবিলাকৰ অনুষ্ঠানেৰে দুখন হিয়াৰ মিলন হয় দুখন ঘৰৰ মিতিৰ হয়
দুখন সমাজৰ মিতিৰ হয়, তাৰ পৰা প্ৰজন্ম সৃষ্টি হয়, সেই প্ৰজন্মই দেশৰ ভৱিষ্যত। মামনি অনুষ্ঠান নহয় কিন্তু বিয়া, এটা ফাংচনতকৈ লাখ লাখ গোট মানুহ থকা ফাংচনতকৈ এখন বিয়া 10জন ব্যক্তি থকা এখন বিয়া বহুত ওপৰত, মোৰ ভাষাত দেই, মোৰ দৃষ্টিত। সেইকাৰণে মই এই অনুষ্ঠানটো জিতু আৰু ৰাণীৰ এই অনুষ্ঠানটো মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ। মই কৈছোঁ জ্ঞানৰ দীপালি পাতি আন্ধাৰক দিওঁ ঠেলি, জ্ঞানৰ দীপালি পাতি আন্ধাৰক দিওঁ ঠেলি, অজ্ঞানতা বিসৰ্জনী, অজ্ঞানতা বিসৰ্জনী, সকলো লাগি গীতাৰ পোহাৰ মেলি, সকলো লাগি কৃষিৰ পোহাৰ মেলি, অসমীৰ মুখ উজ্বলা, অসমীৰ মুখ উজ্বলা, অসমীৰ মুখ উজ্বলা, অসমীৰ মুখ উজ্বলা, মুখ উজ্বলা, তোমার মান মরমি নাই, চাই লও এবার মুখখনি তোমার, ওই হেপা মোৰ কলুৱা গতিকে আমাৰ অসমীয়া আইজনীতকৈ জানো কাৰোবাৰ তুলনা হ'ব নহয়নে বাৰু? আমি অসমীয়াই সন্তান, অসমীয়াই বুকুতে আমি ডাঙৰ হৈছোঁ, আৰু এই অসমৰে জাতীয় বাদ্য আমি বজাইছোঁ, আৰু নিজৰ ভাই বন্ধুৰ আগত তাতকৈ কি হ'ব পাৰে নহয়নে বাৰু? মই মহেন্দ্ৰ চুতীয়াই ব্যক্তিগতভাৱে মই আমেৰিকাতো ঢোল বজাই থাকিব পাৰোঁ নহয়নে বাৰু? কিন্তু নিজৰ মাজত থকাটো সেইটো মাদকতা বৰ বেলেগ, আৰু সেইটোৱে চাগে পৃথিৱীত আটাইতকৈ স্বৰ্গভোগ। নিজৰ আইজনী যদিও অশিক্ষিত হয়, জোতোটা জুতুলি চুলিৰে হয়, তথাপিতো তেওঁ আই, জন্মদাতী আই নহয়নে বাৰু? সেইকাৰণে নিজৰ আইজনী সদায় আই, আৰু নিজৰ ৰাজ্যখন সদায় নিজৰ। আৰু বৰ দীঘলীয়া নকৰিম, যিহেতু আমি ধুনীয়া ধুনীয়া বিহুগীত আপোনালোকক উপহাৰ দিম, আৰু বহুতে নাচিম বুলি ভাবিছে, আমাৰ লগত নাচিব লাগিব। চমুকৈ অকণমান কিবা আষাৰ বজাওঁ। মই এটা সংকেত ধ্বনি দি যাওঁ। দেশকাল সলনি হ'ল, মানুহবিলাকো সলনি হৈছে, আমিও সলনি হ'লোঁ। যেতিয়া মই 40 বছৰ আগতে ঢোল বজাইছিলোঁ তেতিয়া এনেধৰণে ঢোল বজোৱা নাছিলোঁ। তেতিয়া এনেকুৱা পোচাকো নাছিলে, চাউণ্ড ছিষ্টেমো নাছিলে, আৰু মোৰ সতীৰ্থ ইমান নাছিলে, এজনেই আছিল। চকীত এটা ঢোল বজাই তেতিয়া আৰম্ভ কৰিছিলোঁ 40 বছৰৰ আগত। কিন্তু যুগৰ পৰিৱৰ্তন হ'ল, মানুহবিলাকো সলনি হ'ল। আমি ভাবিলোঁ যে এই যুগৰ লগত ফেৰ মাৰিবৰ কাৰণে আমি কিবা এটা কৰিব লাগিব। তেতিয়া আজিৰ পৰা ঠিক 20 বছৰ আগতে মই চাউণ্ড ব্যৱস্থাটো চিন্তা কৰিছোঁ। চাউণ্ড এটা সৰু চাউণ্ড মই বিবাহ অনুষ্ঠানলৈ লৈ গৈছিলোঁ। তেতিয়া বহুতে মোক সমালোচনা কৰিছিলে, বহুতে গালি পাৰিছে। অসমত প্ৰথম ঢুলীয়া চাউণ্ড ব্যৱস্থাপক হিচাপে মহেন্দ্ৰ চুতীয়াই চিন্তা কৰিছিলোঁ 20 বছৰ আগত। তেতিয়া বহুত মোতকৈ জ্যেষ্ঠ বহুত ওজা আছিলে, অসমত বহুত মোতকৈও ডাঙৰ বহুত ওজা আছিলে, কিন্তু তেওঁলোকে চিন্তা কৰা নাছিলে। এতিয়া কিন্তু সকলোৱে চাউণ্ডটো ব্যৱহাৰ কৰে, ভাগৱতত চাউণ্ড ব্যৱস্থা কৰে, ভাওনাত চাউণ্ডটো আহে। তেতিয়া কিন্তু অহা নাছিলে। প্ৰথম বিয়া ঘৰলৈ লৈ আহিছিলোঁ তিতাবৰৰ এখন বিয়াত। এখন ট্ৰেক্টৰত লৈ গৈছিলোঁ, পাৱাৰ টিলাৰ ট্ৰেক্টৰত। টিলাৰটোত বহুৱাই পেলাই চাউণ্ডটো লৈ গৈছিলে। এখন বিয়াত বোলো পৰীক্ষামূলকভাৱে আয়োজন কৰোঁ। খুব গালি পাৰিছিল নহয়। দুজনমান ওজা আহিছিলে দৰা ঘৰৰ পৰা, আমি কইনা ঘৰত আছিলোঁ। বোলো তোমালোকে বজোৱা, সেই বোলে চাউণ্ডত বজাই নেকি? এইটো আমাৰ পৰম্পৰা নেকি? কিন্তু এতিয়াতো গোটেই অসমতে আজি চাউণ্ডতে গোটেই ধৰ্মীয় অনুষ্ঠান যিয়ে নহওক, তাৰমানে এই ইলেক্ট্ৰনিক মাধ্যমটো লয়। এই ইলেক্ট্ৰনিক মাধ্যমটো কেলৈ আমি চিন্তা কৰিলোঁ গম পাইনে? আগৰ দিনত যেতিয়া আমি বজাই আছিলোঁ তেতিয়া আমাৰ কথাখিনি ৰাইজে নুশুনে, প্ৰজন্মই নুশুনে। আমি মেছেজ এটা দিব লাগিব, আমি যে ঢোলটো বজাইছোঁ, ঢোলটোনো কি, ঢোলটোৰ পৰা কিনো হয়,
প্ৰজন্মই জানিব লাগিব গতিকে আমাৰ কথাখিনি শুনিবৰ কাৰণেই প্ৰথম চাউণ্ড আমি ব্যৱস্থা কৰিছিলোঁ যে আমাৰ কথাখিনি প্ৰজন্ম শুনিব লাগিব তেতিয়াই বস্তুটো যি থাকিব নহয়নে বাৰু বাৰু যে কি নহওক এতিয়া মই অকণমান সংকেত পানী দি যাম দেশকাল সলনি হ'ল মানুহবিলাকো সলনি হ'ল আমাৰ যাদৱ বৰাও সলনি হ'ল মই সলনি হোৱাৰ আগতে যাদৱ বৰানো কেনেকৈ সলনি হ'ল যাদৱে এখন আঁচনি লৈ আহিছে আঁচনিখন জিতু আৰু ৰাণীলৈ আগবঢ়াই দিব কৈ দিয়া ভাল লাগিব মই এতিয়া কোৱা নিচিনাকৈ সঁচাকৈ আমি সলনি হ'লোঁ কি সলনি হ'ল সকলোৱে মুখলৈ চাই আছে এইজনটো কেনেকৈ সলনি হ'ল মই খুব সোনকালে বিয়া পাতিলোঁ খুব সৰুতে বিয়া পাতিলোঁ কিন্তু এতিয়া আকৌ অসম চৰকাৰে যদি গম পায় নহয় লগালগ জেল দিব কিন্তু এতিয়া নকওঁ আৰু তথাপিতো মই বহুত আগতে বিয়া পাতিলোঁ নহয় কেলৈ বিয়া পাতিলোঁ জানা নাই মই প্ৰাক্তন অসম চৰকাৰৰ কথা কৈ আছোঁ অসম চৰকাৰ দিনতে কিছুমান আঁচনি ওলাইছিলে আপোনালোকে নিশ্চয় পাইছে যেনে বাইদেউ আঁচনি নৌবু আঁচনি মৰম আঁচনি মমতা আঁচনি মাজনী আঁচনি মামণি আঁচনি ঢেৰ কিবা কিবি আঁচনি উলিয়াইছিল কিন্তু সকলোবিলাক মহিলাসকলৰ কাৰণে উলিয়ালে আমাৰ আকৌ পুৰুষৰ কাৰণে একো আঁচনিয়ে তৈয়াৰ নকৰিলে মই আকৌ তাৰ ভিতৰত মাজনী আঁচনিখন বৰ ভাল পালোঁ কেলৈ ভাল পালোঁ জানে নাই মাজনী আঁচনিখনত লিখা আছে এটি যদি সন্তান বোলে চৰকাৰী হস্পিটেলত জন্ম দিব পাৰে তেতিয়াহ'লে 1400 টকা দিয়ে মই মনতে ভাবিলোঁ আমিতো ঢোল বজা কেইটকা পাওঁ এইটো আমাৰ জীৱিকা নহয় গতিকে এনেকুৱাখন আঁচনি যদি ময়ো সোনকালে প্ৰস্তুত কৰি লওঁ তেতিয়াতো বহুত টকা উপাৰ্জন হৈছে 16 বছৰ বয়সতে বিয়া পাতিলোঁ আকৌ বিয়া পতাৰ পাছতে আকৌ অসম চৰকাৰে ঘোষণা কৰিলে এইটো যদি বোলে কন্যা সন্তান জন্ম দিব পাৰে তেতিয়াহ'লে বোলে 5000 টকা 18 বছৰলৈ বোলে ফিক্স ডিপজিট কৰি দিব 18 বছৰ পাছত বোলে 50000 টকা হ'ব মনতে ভাবিলোঁ এইটো আৰু ভাল আঁচনি বহি থাকিব লাগে কেলে তাৰ কাৰণে 16 বছৰ বয়সতে মই বিয়াখন পাতি সঁচা কথা কৈছোঁ মই এতিয়া 7জনী ছোৱালী বাপেক হৈ গ'লোঁ আমাৰ দেউতা এতিয়া 85 বছৰ বয়স মাৰ 80 বছৰ বয়স কিন্তু আমাৰ মা দেউতা বুঢ়া হৈছে যদিও কিন্তু মনটো এতিয়াও ডেকা হৈ আছে আমাৰ দেউতাই এতিয়া 85 বছৰ বয়সতো জিন্স লং পেণ্ট পিন্ধি যোৰহাট টাউনৰ মাজত ঘূৰি ফুৰেগৈ আৰু মায়ে এতিয়া এই 80 বছৰ বয়সতো চুজুকি লং পেণ্ট পিন্ধি যোৰহাট টাউনৰ মাজত দেখা নাপাব প্ৰথমতে মই মানে ইংলিছ মিডিয়ামত আছিলোঁ চকাৰ কাৰণে ঘূৰি আহি অসমীয়া মাধ্যমত লগাই ল'লোঁ অসমীয়া মাধ্যমত লগাই লৈ কি হ'ল জানা নাই সৰ্বশিক্ষা পাল্লাত পৰি গ'লোঁ সেইটো কাৰণে ভুলে শুদ্ধ হৈ যায় আপোনালোকে শুধাই ল'ব কথা হ'ল কি জানা নাই আমাৰ দেউতাই মানে ছোৱালী হ'বকৈ 8টা ল'ৰাকে জন্ম দিলে দেউতাৰ 60 বছৰ বয়সত দেউতাৰ ঔৰসত মাৰ গৰ্ভত 8 নম্বৰত মই মহাপুৰুষ জন্মগ্ৰহণ কৰিলোঁ একেবাৰে বুঢ়া কালত আৰু আমাৰ দেউতাই ওপৰত 7জনক পঢ়ুৱাব নোৱাৰিলে দাদা তুমি বুঢ়া কালত জন্মগ্ৰহণ কৰাৰ কাৰণে দাঁত হৈছে নেকি সেইটোৱে হৈছে চুলিও পকিছে চুলি সৰিয়ে গৈছে মানে একেবাৰে বুঢ়া কালত জন্ম 60 বছৰ বয়সত গৈছোঁ বাৰু যেই নহওক কিন্তু কথা হ'ল কি আমাৰ দেউতাই মানে ওপৰত 7জনক পঢ়ুৱাব নোৱাৰিলে কিয় নোৱাৰিলে জানে নাই আমাৰ দেউতাৰ জীৱিকাটো আছিলে কাল্টিভেশ্যন আৰু 5 বছৰ বয়সতে মোক দিলে স্কুলত এডমিশ্যন আৰু নাম থ'লে মোৰ যাদৱ নন্দন আৰু ক্লাছে পাই গ'লোঁ মই প্ৰমোশ্যন আৰু মই এই লগৰ ল'ৰাৰ লগত শিকিলোঁ প্ৰিপজিশ্যন কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন আফটাৰ 15 years মই দিলোঁ SSLC এক্সামিনেশ্যন পঢ়াত ভালেই আছিলে কি হ'ল জানো ৰিজাল্ট আহি 3rd ডিভিজন তাৰ পাছতে হায়াৰ ছেকেণ্ডেৰী লগাই ল'লোঁ এডমিশ্যন আৰু সদৌ শেষত মই হ'লোঁ আণ্ডাৰ গ্ৰেজুৱেশ্যন আগত চাকৰি বিচাৰিলোঁ চাকৰি নাপালোঁ মাজনী আঁচনি পাল্লাত পৰি গ'লোঁ আৰু মনতে ল'লোঁ ডিচিশ্যন আৰু লগৰ লগে পাতি ল'লোঁ মই বিয়াখন বিয়া পতাৰ পাছত কি হ'ল জানো নাই বিয়া পতাৰ পাছত পত্নীৰ লগত নকৰিলোঁ মই কোনো ডিছকাশ্যন আৰু লগে লগে বাপেকে আৰম্ভ কৰি দিলোঁ মই প্ৰডাকশ্যন এতিয়া এজনী দুজনীকে মোৰ 7জনী ছোৱালী এই হ'ল মোৰ পপুলেশ্যন গতিকে ৰাইজে আশীৰ্বাদ কৰিব আৰু এটা সন্তান জন্ম দিলে নিশ্চয় দেউতা ধৰ্মটো ৰক্ষা হ'ব নহয় জানো গতিকে শেষতো আপোনালোকে আশীৰ্বাদ এটা দিয়ক মোৰ যাতে ল'ৰা এটা হয় কিন্তু কথা এটা হ'ল কি হৈছে বাৰু সেইটো আশীৰ্বাদ দিলে কাম নহ'ব কেলৈ নহ'ব জানে বৰ্তমান চৰকাৰে আকৌ ঘোষণা কৰিছে 2টিতকৈ বোলে যদি অধিক সন্তান জন্ম দিয়ে তেতিয়াহ'লে বোলে কোনো ৰাজ সাহায্য আঁচনি নাপাব ইফালে আকৌ বদৰতিনে কৈছে বোলে আমাক সংখ্যাগৰিষ্ঠতা লাগে আমি আগন্তুক চৰকাৰ গঠন কৰোঁ এতিয়া কোনটোনো ধৰোঁ কোনটোৱে বিভাগতে পৰিছোঁ তথাপিতো শেহতীয়াভাৱে মই এটা সিদ্ধান্ত লৈছোঁ যদি সকলো ৰাইজে হাত চাপৰি এটা আশীৰ্বাদ দিয়ে তেতিয়াহ'লে শেষৰ সিদ্ধান্তটো কৰি দিব পাৰোঁ হ'ব লাগিব নিশ্চয় আকৌ শেহতীয়াকৈ মই দ্বিতীয় বিবাহ পাতিম বুলি ভাবিছোঁ দ্বিতীয় বিবাহ পাতি 2টি সন্তান জন্ম দি বুঢ়া কাললৈকে চৰকাৰৰ ঘৰৰ পৰা বৃদ্ধ পেঞ্চনটো খাই থাকিব পাৰিম গতিকে এই আঁচনিখন আমাৰ জিতুদালৈ আগবঢ়াই দিছোঁ যদি মনোভূত হয় তেতিয়াহ'লে গ্ৰহণ কৰিব এই যিটোৱে ল'ব নালাগে আঁচনিখন নালাগে 8টা জন্ম দিব নালাগে দেই 2টাই দিব আৰু এটা বা 2টা ধেমালি সেইটোৱে বাৰু যে কি নহওক যাদৱে 2খন চৰকাৰৰ পৰা সুবিধা লৈছে এইখন চৰকাৰে সুবিধা ল'বলৈ চেষ্টা কৰিছে এইখন চৰকাৰে তাৰমানে আগৰখন চৰকাৰে যাদৱক সুবিধা দিলে কিন্তু এইখন চৰকাৰৰ সুবিধা ল'বলৈ হ'লে সুবিধা ল'ব নোৱাৰে কিন্তু দ্বিতীয় বিভাগ কৰিব লাগিব এতিয়া নালাগে দ্বিতীয় বিভাগ কৰিব হ'ব দিয়া
কিবা কৰিব আপুনি এতিয়া আপোনাৰ কাম মই কৈছোঁ যে দেশকাল সলনি হ'ল, মানুহবিলাকো সলনি হ'লো, আমি সলনি হৈছোঁ। কেনেকৈ দেশকাল সলনি হ'ল শুনকচোন। ল'ৰাখন দেশকাল সলনি হ'লে ছোৱালীখন দেশকাল সলনি, দেশকাল সলনি হ'ল। ল'ৰাখন দেশকাল সলনি হ'লে ছোৱালীখন দেশকাল সলনি, দেশকাল সলনি হ'ল। কেনেকৈ দেশকাল সলনি হ'ল শুনকচোন। দেশত যুদ্ধ চলিছে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলিছে, বহু নিৰীহ মানুহ মৰিছে। দেশত কিনো লাগিছে শনি। আৰু ৰাতিপুৱা শুই উঠি 5টা আজি কিনো অমংগল দেখিলোঁ। আমাৰ চোতালতে মতা হাঁহে পাৰিলে কণী, ল'ৰাহঁত দেশকাল সলনি। কি গাইছা হে? গড়ে হাগি বাখি ৰাইজে কেতিয়াবা মতা হাঁহে কণী পৰা দেখিছে নেকি বাৰু? ৰাইজ মতা হাঁহে কণী পাৰে নেকি বাৰু? পাৰে নে ৰাইজ? মতা হাঁহে কণী পাৰে নে নাপাৰে? এই যাদৱে আকৌ কৈছে মতা হাঁহে কণী পাৰে। বিৰাট অৱস্থাত মিছাইছে হয় নহয়, কিন্তু অপ্ৰিয়লৈ সত্য কথা। আজিকালি দেশত যিবিলাক কাণ্ড কাৰখানা ঘটিছে, বিশেষকৈ ডেকা গাভৰুৰ মাজত, সেইবিলাক মতা হাঁহে কণী পোৱাতকৈ ছাৰ হৈছে হয় নহয় বাৰু? চাওকচোন, আজিকালি ছোৱালীবিলাকে মূৰত দীঘল চুলিবিলাক নৰখা হ'ল, ফুকতে ফুক কাট দিয়া চুলিকেইডাল আজিকালি সেই দীঘল চুলিবিলাক লৰাই ৰাখি ঘূৰি ফুৰিব লৈছে। ছোৱালী কাণফুলিবিলাক লৰাই পিন্ধিব লৈছে, এপাতকৈ নহয় 3-4 পিন্ধা আমি দেখিছোঁ। ইয়াতে যদি বিচাৰে কেইবাজনো ওলাব নিশ্চয়। আৰু ছোৱালী হাতৰ খাও লৰাই পিন্ধি আছে, তাকে দেখি ছোৱালীবিলাকো ইমান সাংঘাতিক হৈ গৈছে। আমাৰ ল'ৰাৰ চুটি চুটি কাপোৰবিলাক পিন্ধি যেনিয়ে উলিয়াই গ'লে ঘূৰি ফুৰিব লৈছে। এনেকৈ যদি অলপ কালত হৈ গৈ থাকে মহেন্দা, তেতিয়াহ'লে মতা হাঁহে কণী পাৰিবলৈ কিমান সময় লাগিব? মতা উদাহৰণে দিছোঁ। মতা হাঁহে কণী পৰা নাই, এতিয়া সমাজত মতা হাঁহে কণী পৰা নিচিনা কামবিলাক হৈছে। আৰু কি হৈছে শুনকচোন। এনো 21 শতিকাৰ শেষত হেনো, এতিয়া যুগটো 21 শতিকাৰ যুগ, এই 21 শতিকাৰ শেষত হেনো ওপৰৰ গাড়ীবিলাক তললৈ আহিব, তলৰ গাড়ীবিলাক ওপৰলৈ যাব। মাটিৰ তলেদি চলিব উৰাজাহাজ, একোখনি ওপৰত চলিব ৰেলগাড়ী। আজিকালি ছোৱালী বোৱাৰী সকলোৱে চুলিবোৰ চুটিকে কাটিছে আৰু চল পালে লগাব দাড়ি। আৰু কি হৈছে আজিকালি ল'ৰাহঁতে কি কৰিছে শুনকচোন। অকল ছোৱালীৰ কথা কৈ থাকিলে আমাক ওলাই যাবলৈ নিদিব, ছোৱালীহঁতে ধৰি ৰাখি দিব আৰু প্ৰাইজ দিব। এতিয়া গতিকে ল'ৰাহঁতৰ কথা কৈছোঁ। আজিকালি অসমৰ কিছুসংখ্যক অসমৰ ল'ৰাই, সকলোকে কৈ আকৌ ল'ৰাবিলাকো সোধাই নিদিব, সেইকাৰণে কিছুসংখ্যক অসমৰ ল'ৰাই কৃষি কৰ্ম নকৰে, কামত দিছে পিঠি। হয় হয়, এই পঢ়াৰ টেবুলত বহি লৈ SMS কৰিছে নতুন নতুন মোবাইল কিনি। ল'ৰাহঁত দেশকাল সলনি হ'লে ছোৱালীহঁত দেশকাল সলনি, দেশকাল সলনি হ'ল। আজিকালি বিজ্ঞানৰ যুগত মোবাইলবিলাক ওলাই বৰ ডাঙৰ কাম কৰিছে। এই ভাল লগালে ভালেই হ'ব, কিন্তু বেয়াত লগাই সকলোৱে। আজিকালি মোবাইলবিলাকত ফেচাবুক ওলাই গ'ল, হোৱাটছআপ ওলাই গ'ল। হোৱাটছআপ ফেচাবুক নহয়, ফেচবুক হোৱাটছআপ। ফেচবুক হোৱাটছআপ মানে ন, মই আগতে পঢ়া যে মই পাহৰি গৈছোঁ। আজিকালি ফেচবুকত মানে মনৰ কথাখিনি পাতি দিয়ে আৰু পাতি দিয়ে। এটাতকৈ কাৰ সুবিধা হৈছে? বেছিকৈ বোৱাৰীবিলাকৰ বেছি সুবিধা হৈছে। আৰু কি হৈছে শুনকচোন। আজিকালি কিছুসংখ্যক অসমৰ ল'ৰাহঁতে কৃষি কৰ্ম নকৰে, কামত দিছে পিঠি। কৃষি কৰিবলৈ এতিয়া ল'ৰাহঁতক সোধো যে তোমালোকে কৃষি নকৰা কেলে? বোলে কৃষি কেনেকৈ কৰিম, ধানৰ দাম নাই, চাহৰ দাম নাই, আমাৰ মূল্যটোকে আমি নাপাওঁ, গতিকে কৃষি কেনেকৈ কৰিম? আমি মূল্য পালেহে কৰিম। কিন্তু এতিয়া ধানৰ দাম অকণমান হৈছে যোৱা বছৰৰ পৰা, কিন্তু চৰকাৰে যিটো ৰেট দিছিলে 2040 টকা, কিন্তু মাৰোৱাৰী কম নহয়। আকৌ মাৰোৱাৰীয়ে চৰকাৰৰ ৰেটক মানে চেলেঞ্জ কৰি তেওঁলোকে 2600লৈকে ধানৰ দাম দি দিলে। অসমীয়া ৰাইজে ভাবিলে যে চৰকাৰে 2040 টকা দিছে, গুপ গাপ ধানখিনি দি দিয়া। যিহেতু মই এজন কৃষক, মই ধানখিনি চৰকাৰক দি দিলোঁ। তাৰপিছত আকৌ ধানৰ দাম 2600 হৈ গ'ল। মাৰোৱাৰীয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই দিলে। এতিয়া কাক এৰিব, কাক ধৰিব? ল'ৰাহঁতৰ গাতো দুখ নাই, তথাপিতো কৈছোঁ আজিকালি অসমৰ ল'ৰাহঁতে কৃষি কৰ্ম নকৰে, কামত দিছে পিঠি। পঢ়াৰ টেবুলত বহি লৈ SMS কৰিছে নতুন নতুন মোবাইল কিনি। ল'ৰাহঁত দেশকাল সলনি হ'লে ছোৱালীহঁত দেশকাল সলনি, দেশকাল সলনি হ'ল। এই বগী বগী ছোৱালী সকলোকে বগী বুলি কৈ দিছোঁ। আজিকালি যে বিউটি পাৰ্লাৰবিলাক ওলাই গ'ল, তাত যদি বগী গলি একো ধৰিব নাই, বগী গলি একো নাই। তাত যদি বোৱাৰী জীয়ৰী সোমাই পেলাই ওলাই আহে, আপুনি বগী গলি একো ধৰিব নাই। গতিকে ডেকাহঁতক এটা অনুৰোধ কৰিছোঁ, যদি ছোৱালী চাবলৈ হয় তেতিয়াহ'লে ৰাতিপুৱা গা ধুতেই চাবগৈ লাগিব, তেতিয়া ধৰা পৰিব, নহ'লে ফুচিবা আকৌ। সেইকাৰণে সকলোকে বগী বুলি কৈ দিছোঁ দেই। এই বগী বগী ছোৱালী চাবকে নোৱাৰি, মিচিক মাথা কৈ কলেজলৈ যাওঁ বুলি এই কলেজখন নাপাই গৈ দাদাহঁতৰ ঘৰ পাছতহে
আকৌ দেই বেয়া নাপাব দেই আজিকালি কিছু সংখ্যক বুলি কৈছো আজিকালি কিছু সংখ্যক গাঁৱৰ বোৱাৰীয়ে নীতি নিয়ম নেমানে কিনো লাগিছে শনি আজিকালি কিছু সংখ্যক গাঁৱৰ বোৱাৰীয়ে নীতি নিয়ম নেমানে কিনো লাগিছে শনি আৰু মই সকলোকে নাকা দেই আৰু খেনুসকল চহৰৰ বোৱাৰীয়ে এই সৰু শাহুৰক নামানে উঠে চোনে মেক্সি টাঙি ল'ৰা হতে কালখনি আজিকালি অসমৰ ছোৱালীয়ে খেতি বাতি নকৰে আৰু খেতি বাতিৰ ভয়ত এই হোষ্টেলত থাকাকৈ পথাৰত নামিছে মিয়া ল'ৰা হতে কালখনি সেইকাৰণে বতৰৰ দিন আচলতে কৈছে মিয়া নহ'লে তোমালোকৰ খেতিয়ে নহয় মিয়া নাহিলে তোমাৰ খেতি নহয় আকৌ মিয়াক তোমালোকে খেদিব বিচাৰিছা গতিকে আমি মিয়া খেদিবলৈ হ'লে আমাৰ অসমৰ ছোৱালীখিনি পথাৰলৈ নামি যাব লাগিব আৰু কি হৈছে বিজ্ঞানৰ বলত বিজ্ঞান মানুহৰ সৃষ্টি বিজ্ঞানে আমাৰ মানৱ জাতিক উৎকৰ্ষ সাধন কৰিছে যদি বিজ্ঞানক আমি ভালত লগাওঁ তেতিয়া ভাল যদি বিজ্ঞানক বেয়াত লগাওঁ তেতিয়া মানৱ জাতি এদিন পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব সেইকাৰণে কৈছো বিজ্ঞানৰ বলত সকলো হৈ গ'ল চাৰিওফালে বাৰুদৰ খেলা বাতৰি কাকতত পঢ়িবলৈ পাইছো য'তে ত'তে খুলি আই মৰা ল'ৰা